জুলাই মাহত প্ৰথম সপ্তাহৰ পিছত কিছুমান ৰাশিৰ ভাগ্য উজ্জ্বল হ'বলৈ গৈ আছে। গতিকে আমি যদি আগতীয়াকৈ সেইবোৰ জানো তেতিয়াহ'লে আমাৰ আত্মবিশ্বাস আৰু দুগুণ বৃদ্ধি পোৱা দেখা যাব। গতিকে আজিৰ ভিডিঅ'টোত আপোনালোকৰ জুলাই মাহৰ প্ৰথম সপ্তাহৰ পিছত কাৰ কাৰ ভাগ্য উজ্জ্বল হৈছে বা কাৰ কাৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আপোনালোকৰ সলনি হৈছে তাৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ সক্ষম হ'ব। যদি চেনেলটো নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ, আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটা নিশ্চয়কৈ কৰি দিব। গতিকে আহক আমি জানি লওঁ জুলাই মাহৰ প্ৰথম সপ্তাহৰ পিছত কাৰ কেনেকুৱা দিশত উন্নতি দেখা যাব, কাৰ ব্যৱসায়ত আপোনালোকে নতুন সুযোগ পাব, কাৰ কাৰ কৰ্মজীৱনত সলনি হোৱাৰ সম্ভাৱনা আছে বা বদলি হোৱাৰ সম্ভাৱনা আছে, দাম্পত্য জীৱন কেনেকুৱা হ'ব, সেই সকলোবোৰ তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ সক্ষম হ'ব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ প্ৰথম সপ্তাহৰ পিছত আপোনালোকৰ কিছুমান সুযোগৰ সৃষ্টি হৈছে আৰু ক'ব গ'লে আপোনালোকৰ ভাগ্যৰ দুৱাৰ মুকলি হৈছে, কাৰণ আপোনালোকৰ বৃহস্পতি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিছে। গতিকে এইখিনি সময়ছোৱাত আপোনালোকে যদি কিবা আগৰ ব্যৱসায়িক ক্ষেত্ৰত ক্ষতি অনুভৱ কৰিছিলে তেনেহ'লে সেইবোৰ আপুনি পুনৰুদ্ধাৰ কৰিব পাৰিব আৰু আপোনাৰ উন্নতিৰ দিশে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন আগবাঢ়িব। সম্পৰ্কৰ ক্ষেত্ৰত যদি আপোনালোকে বিচ্ছিন্ন হৈ থকাৰ কিবা অনুভৱ কৰিছিলে তেনেহ'লে সম্পৰ্কবোৰ পুনৰ আপোনালোকৰ মজবুত হোৱা দেখা যাব। আপোনালোকৰ মাজত পাৰস্পৰিক সমন্বয় মুকলিকৈ বৃদ্ধি পাব আৰু লগতে আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব একেলগে। শাৰীৰিক ক্ষেত্ৰত আপোনালোকৰ শক্তি বৃদ্ধি পোৱা দেখা গৈছে, কিন্তু অত্যাধিক পৰিশ্ৰম এৰাই চলিবলৈ যত্ন কৰিব, তেতিয়া আপোনাৰ স্বাস্থ্য সঠিক হৈ থাকিব। গতিকে আপোনালোকে যিহেতু ভাগ্যশালী ৰাশিৰ তালিকাত পৰিছে তেতিয়াহ'লে আপোনালোকৰ সকলো ফালৰ পৰা ভাল প্ৰভাৱ দেখা পাব। কিন্তু আপোনালোকে উপায় হিচাপে কৰিব পাৰে গীতাৰ পাঠ কৰিব পাৰে প্ৰতিদিনে, ইয়াৰ ফলত আপোনালোকৰ উন্নতি আৰু দুগুণ বৃদ্ধি পাব। এইখিনি সময়ৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। এতিয়া দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতকৰ জুলাই মাহৰ প্ৰথম সপ্তাহৰ পিছত আৰু গোটেই মাহটো আপোনালোকৰ ভাল হোৱা দেখা গৈছে, আৰু আপোনাৰ শুক্ৰ, বুধ আৰু চন্দ্ৰ মিলি পেলাই আপোনাৰ ধন আৰু ব্যৱসায়ত শুভ সংকেত দিছে, কাৰণ এই গ্ৰহৰ প্ৰভাৱবোৰ আপোনালোকৰ বাবে শুভ হ'বলৈ গৈ আছে। আপোনালোকৰ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ বাবে মান্যতা হওক বা নতুন মৰ্যাদা হওক বা নতুন দায়িত্ব হওক আপোনালোকে লাভ কৰিবলৈ গৈ আছে, আৰু যিসকলে বদলিৰ বাবে চেষ্টা কৰি আছিলে তেওঁলোকে অতি শীঘ্ৰে ভাল খবৰ লাভ কৰিবলৈ গৈ আছে। ইয়াৰ ফলত আপোনালোকৰ নিজৰ পচন্দৰ ঠাইলৈ যাবলৈ সুযোগ পাব। গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ আপোনালোকৰ বাধা নাই। বৰ্তমান সময়ত আপোনালোকে অতি শীঘ্ৰে আপোনাৰ খবৰ লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ যিসকলে বিউটি, ফেশ্বন আৰু লাক্সাৰী বিজনেছত জড়িত হৈ আছে তেওঁলোকৰ বাবে লাভৰ যোগৰ সৃষ্টি হৈছে। গতিকে এই মাহত আপোনাৰ এই প্ৰথম সপ্তাহৰ পিছৰ পৰাই আপোনালোকে লাভ দেখিবলৈ সক্ষম হ'ব আৰু উন্নতি কৰিব পাৰিব, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰম আপুনি অব্যাহত ৰাখিবলৈ যত্ন কৰিব। শিক্ষাৰ ক্ষেত্ৰতো যিসকলে হায়াৰ এডুকেশ্যনত আছে বা যিসকলে আইন, ডিজাইন আৰু লেংগুৱেজৰ বা ভাষাৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে উত্তম সময়ৰ সৃষ্টি হৈছে। গতিকে এই সময়খিনিত আপোনালোকে সুন্দৰ সময় পাব নিজকে প্ৰতিষ্ঠিত কৰিবলৈ আৰু বহু ধৰণৰ আপোনালোকৰ সফলতা লাভ কৰিব। স্বাস্থ্যৰ ফালৰ পৰা আপোনালোকৰ মানসিক চাপ কমিব ধৰিব আৰু অনিদ্ৰাৰ সমস্যাবোৰো নাইকিয়া হ'ব। গতিকে আপোনাৰ হেল্থ ইছ্যুবোৰো নাইকিয়া হ'বলৈ ধৰিব। এই মাহৰ বাবে আপোনাৰ উপকাৰ হ'ব শিৱলিংগক আপুনি গাখীৰ আৰু বেলপাতেৰে অভিষেক কৰক প্ৰত্যেক সোমবাৰে, তেতিয়া দেখিব যে আপোনাৰ কোনো ধৰণৰ বাধা আৰু কোনো ধৰণৰ অসুবিধা নাথাকিব। এইখিনি সময়ৰ বাবে আপোনাৰ শুভ ৰং হ'ব আকাশী আৰু শুভ সংখ্যা হ'ব 6। এতিয়া তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ শনি আৰু মংগল শুভ স্থানত অহাৰ ফলত তেওঁলোকৰ কৰ্মঘৰ সলনি হৈছে। গতিকে আপোনাৰ সম্পত্তি আৰু লগতে আপোনাৰ ব্যৱসায় বাণিজ্য উন্নতি দেখা যাব। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ বাবে পৰিচালনাৰ যি প্ৰমোশ্যন আছে সেইবোৰ লাভ কৰিব আৰু আপোনাৰ ট্ৰেইনিং আদিতো ভাল ফলাফল ওলাই আহিব। যিসকল ব্যৱসায়ত জড়িত হৈ আছে তেওঁলোকৰ ইঞ্জিনিয়াৰিং ক্ষেত্ৰত বা কিবা কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰই হওক তেওঁলোকৰ এইবোৰ ক্ষেত্ৰত লাভজনক মাহ হ'ব। গতিকে আপোনালোকৰ প্ৰথম সপ্তাহৰ পিছৰ পৰাই আপোনালোকে উন্নতি কৰিবলৈ সক্ষম হ'ব। নতুন ব্যৱসায়ত যদি আপোনালোকে মনোযোগ বৃদ্ধি কৰিছে তেনেহ'লে আপোনালোকে এই মাহত যদি আৰম্ভ কৰে তেনেহ'লে তাতো আপুনি শুভ ফল লাভ কৰিব।
সম্পৰ্কৰ ক্ষেত্ৰত চাব গ'লে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক খুব সুন্দৰকৈ চলি থাকিব। কোনো ধৰণৰ আপোনালোকৰ বিসংগতি দেখা নাই, কিন্তু আপোনালোকে নিজকে সুসংগঠিত কৰি ৰাখি চলিব। কোনো ধৰণৰ বেয়া কথা নক'ব, কোনো ধৰণৰ ভুল বুজাবুজি সৃষ্টি নকৰিব, তেতিয়া ধুনীয়াকৈ চলি থাকিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ আগবাঢ়ি যোৱাৰ সম্ভাৱনা থাকিব আৰু নতুন অভিজ্ঞতা আপোনালোকে ল'বলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোনালোকৰ বিশেষ প্ৰভাৱ নাথাকে। আপোনালোকৰ সকলো সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাই আপুনি ভাল স্বাস্থ্য গঢ়ি তুলিবলৈ সক্ষম হ'ব। এই মাহৰ বাবে অৰ্থাৎ আপোনালোকৰ প্ৰথম সপ্তাহৰ পিছৰ পৰা আপোনালোকে যদি এটা উপায় কৰে, যেনে প্ৰত্যেক শনিবাৰে যদি কলা তিল দান কৰে, তেনেহ'লে আপোনালোকৰ যিবোৰ বাধা আছিলে সেইবোৰ নাইকিয়া হোৱা দেখা যাব আৰু আপোনালোকৰ উন্নতি আৰু দ্ৰুত গতিত বৃদ্ধি পাব। এইখিনি সময়ৰ বাবে আপোনাৰ শুভ ৰং হ'ব কলা, শুভ সংখ্যা হ'ব 8। চতুৰ্থ ভাগ্যশালী ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশি জাতকৰ চন্দ্ৰ আৰু বৃহস্পতিৰ এই সংযোগে আপোনালোকৰ মানসিক শান্তি, আৰ্থিক উন্নতি আৰু সৃষ্টিশীলতাৰ দিশত আপোনাক আগবঢ়াই লৈ গৈ আছে। গতিকে প্ৰথম সপ্তাহৰ পিছত এইখিনি গ্ৰহ আপোনাৰ শুভ হোৱাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতে হওক বা আপোনাৰ চাকৰিৰ ক্ষেত্ৰতে হওক ভাল প্ৰভাৱ পৰিব। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ বাবে এই সময়খিনি গুৰুত্বপূৰ্ণ সময় হ'ব। আপোনালোকৰ এইখিনি সময়ত বহু ধৰণৰ পৰিৱৰ্তন দেখা পাব, কিন্তু আপুনি মানসিক অৱস্থা ভালদৰে ৰাখি ল'বলৈ চেষ্টা কৰিব, কাৰণ আপোনাৰ সুযোগ ইতিমধ্যে আহি পৰিছে। গতিকে আপুনি প্ৰমোচনৰ ক্ষেত্ৰতে হওক বা বদলিৰ ক্ষেত্ৰতে হওক আপুনি ভাল ফল পাবলৈ গৈ আছে। অতি শীঘ্ৰে আপুনি এই খবৰ লাভ কৰিব। যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে য়োগা বা কোনো ধৰণৰ অৰ্গেনিক প্ৰডাক্ট হওক বা ৱেলনেছ বা কনচালটেঞ্চি হওক, এইবোৰ ক্ষেত্ৰত বিশেষ আপোনালোকে লাভ কৰিব পাৰিব। গতিকে যিসকলে এই ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে ভাল হ'ব। ৰিলেশ্যনশ্বিপৰ কথা ক'ব গ'লে আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক গভীৰ হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব। মিউজিক, সাহিত্য আৰু কলা শিক্ষাৰ বাবে এইখিনি সময় উন্নত সময়। গতিকে যদি যিসকলে এইবোৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে যদি আগবাঢ়ে তেওঁলোকৰ সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত দেখিব গ'লে আপুনি মানসিক শান্তি লাভ কৰিব। সদায় ধ্যান প্ৰাৰ্থনা আদি কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক বজাই ৰাখিবলৈ সক্ষম হ'ব। এই মাহটোৰ বাবে আপোনাৰ উপায় হ'ব প্ৰত্যেক ৰাতিপুৱা আপুনি সূৰ্যক অৰ্ঘ্য দিয়ক। ইয়াৰ ফলত আপোনাৰ যিবোৰ অসুবিধা আছে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব আৰু আপুনি উন্নতি কৰিবলৈ আৰু অধিক সুযোগ পাব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। অন্তিমটো ভাগ্যশালী ৰাশি হৈছে আপোনালোকৰ সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ সূৰ্য আৰু মংগলৰ দৃষ্টিৰ ফলত আপোনালোকৰ কৰ্মসংস্থান, সফলতা আৰু নেতৃত্বৰ স্পষ্ট সংকেত পোৱা গৈছে। গতিকে যিসকলে চাকৰি কৰি আছে তেওঁলোকে বহুদিন ধৰি যি প্ৰকল্পত আপোনালোকে কষ্ট কৰি আছিলে সেইবোৰ আপোনাৰ ভাল ফল পোৱাৰ সময় আহি পৰিছে আৰু ইয়াৰ ফলত আপোনালোকৰ পদোন্নতিৰো সম্ভাৱনা থাকিব। আৰু যদি কিবা প্ৰমোচন আৰু ট্ৰান্সফাৰৰ ক্ষেত্ৰত আপোনালোকে মনোযোগ দিছিলে তেনেহ'লে সেইবোৰ অতি শীঘ্ৰে পোৱাৰ সম্ভাৱনা থাকিব। যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে বিনিয়োগৰ ক্ষেত্ৰত আগবাঢ়িলে ভাল হ'ব। নতুন ক্লায়েণ্ট আদি পোৱাৰ সম্ভাৱনা আছে। সেইবোৰৰ লগত আপুনি ভালদৰে যদি আপোনাৰ ব্যৱসায়িক সম্পৰ্ক ৰাখিব পাৰে তেনেহ'লে আপুনি কৃতকাৰ্য হ'ব। ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আপোনাৰ শুভ দেখা গৈছে। গতিকে প্ৰেমিক প্ৰেমিকাই একেলগে আগবাঢ়ি যোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত সম্পৰ্ক আপোনালোকৰ মজবুত হ'ব আৰু পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকে সন্মান বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত আগবাঢ়িব বিচাৰিছে তেওঁলোকে জ্যেষ্ঠ ব্যক্তিসকলৰ পৰা বা শিক্ষকসকলৰ পৰা আশীৰ্বাদ লৈ যদি আগবাঢ়ে তেনেহ'লে তেওঁলোকে নিশ্চয় এইবাৰ ভাল ফল কৰিব পাৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ভাল দেখা গৈছে সংকেত। স্বাস্থ্যৰ ক্ষেত্ৰত দেখিব গ'লে আপোনালোকৰ কোনো ধৰণৰ এনেকুৱা অৱস্থা নাই দেখা, কাৰণ আপোনালোকৰ কোনো ধৰণৰ হেল্থ ইছ্যু নাই। যদিও আপোনালোকৰ জ্বৰ আদি আছিলে তেনেহ'লে সেইবোৰ আপোনালোকৰ সকাহ পোৱাৰ সময় আহি পৰিছে। গতিকে যদিও আপোনাৰ স্বাস্থ্য ভালেই যাব তথাপি আপুনি সাৱধানে চলিব, কাৰণ বতৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে। সেইবাবে আপুনি আগতীয়াকৈ স্বাস্থ্য ৰক্ষাৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব। এই মাহৰ বাবে আপোনাৰ উপায় হ'ব প্ৰত্যেক সোমবাৰে আপুনি শিৱক অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনাৰ জীৱনত আৰু অধিক উন্নতি দেখা পাব। এই মাহৰ বাবে আপোনাৰ শুভ ৰং হ'ব সোণালী আৰু শুভ সংখ্যা হ'ব 1। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব।